নমস্কাৰ বন্ধুসকল, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ চেনেল বিতুপন্ন ফ্লুইটে চলে। বন্ধুসকল, আজি আপোনালোকলৈ মই এটি বৰগীত আগবঢ়াইছোঁ, যিটো বৰগীত আমি শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ। এই বৰগীতটো খুব ভাল লাগে, আচলতে ময়ো বজাই খুব ভাল পাওঁ। সেই গীতটি আপোনালোকলৈ মই নোটেশ্যন গীতটি ওপৰত লিখি দিছোঁ, তাৰ তলতে মই ইয়াৰ নোটেশ্যনখিনি আপোনালোকক লিখি দিছোঁ। আপোনালোকে বজাবলৈ খুব সুবিধা হ'ব, সেইকাৰণে মই এনেধৰণে লিখি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু ভাল পাব মোৰ আশা থাকিল। আৰু যদিহে আপোনালোকে প্ৰথম কোনোবা মোৰ চেনেলটো যদি প্ৰথম আহিছে, তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট এটা নিশ্চয় কৰিব। আপোনালোকৰ এটা লাইক অথবা ছাবস্ক্ৰাইবে মোৰ আগবাঢ়ি যোৱাত উৎসাহ জন্মায়। গতিকে ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। এইটো মই আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেই। গীতটি প্ৰথমতে এটা সুৰ আছে, সেইটো আছে হাই অক্টেভৰ চা পা আহিব, চা নি চা ৰে চা, সেইটো বাজিব। স্কেল যিয়ে লওক, বাঁহী যিয়ে লওক, প্ৰথম যিটো এটা মুখ্য স্বৰ 3টা আঙুলি বন্ধ কৰি 3টা ফুটা খুলি থ'লে যিটো চা ওলায়, সেই চাটোতে বাজিব। চা নি চা ৰে চা সেইটো বাজিব। তাৰপিছতে গীতটো আছে, শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ। তলত এইকেইটা দেখিছেই, স্বৰকেইটা মই লিখি দিছোঁ। হাই অক্টেভৰ পৰা আহিব, চা 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 পা ধা পা মা, চা 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 পা ধা পা মা, মা ধা ধা পা ধা পা মা। বজালে গম পাই যাব আপোনালোকে। মই এটা অসুবিধাৰ কাৰণবশতঃ মই সন্মুখত আপোনালোকক বাঁহী বজোৱাৰ সৈতে দেখুৱাই দিব পৰা নাই, এনেদৰে ভিডিঅ'টো দিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব এনেধৰণে লিখি দিলেও। চাবচোন, ট্ৰাই কৰি আপোনালোকে খুব সুন্দৰকৈ গীতটি বজাব পাৰিব। শুন শুন ৰে সুৰ চা 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 পা ধা পা মা, মা ধা ধা পা ধা পা মা, সেইটোৱে সুৰটো। নিশা চৰণা শনিদানা, মা মা গা মা পা মা, গা ৰে সা ৰে গা ৰে সা, মা 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 গা মা পা মা, গা ৰে সা ৰে গা ৰে সা। সুৰটো সেইটোতে গুচি আহিব। স্বৰকেইটা কৈ দিছোঁ, লিখি থোৱা আছে, চাই ল'ব, বজাবলৈ চেষ্টা কৰিব, খুব সোনকালে পাৰিব। তাৰপৰা আছে যিটো অন্তৰা, ৰাম নাম যম সমৰ কহাজিয়ে, এইটো আছে গা ৰে ৰে সা ৰে, গা ৰে 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 সা ৰে, মা মা মা, গা ৰে সা ৰে, মা 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 3টা আছে, দেখিছে? এটা সৰুকৈ লিখি থোৱা আছে, গা ৰে ৰে সা ৰে, মা 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 মা, গা ৰে সা ৰে, সা ধা ধা পা ধা পা মা, গা সা ৰে গা ৰে সা। ৰাম নাম যম সমৰক সাজিয়ে, সমদলে কৈলি পয়ানা হপ, সা ধা, সা মিডল অক্টেভ হ'ব, ডাইৰেক্ট ধাটো উঠি, সা ধা 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 পা মা, গা সা ৰে গা ৰে সা। বজাই চাব তেনেকৈ। তাৰপিছতে আছে ঠাত প্ৰকট পটু কৌটি কৌটি কপি গিৰি গড় গড় পদ ঘাৱে, এইটো মিডল অক্টেভ হ'ব, হাই অক্টেভ যাবা, পাধা পাধা সা 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 ধা সা 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 সা, পাধা সা সা রে রে গা রে সা রে গা সা, পাধা সা 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 ধা সা সা সা, পাদ পাপা ধা সা 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 ৰে ৰে গা ৰে সা ৰে গা সা। সুৰটো কেনেকৈ আছিলে মনত আছেনে? ঠাত প্ৰকট পটু কৌটি কৌটি কপি গিৰি গড় গড় পদ ঘাৱে, হাই অক্টেভত বাজিবগৈ। সেইটো স্বৰ এইকেইটাই বজাবলৈ চেষ্টা কৰিব। যিটো ফুটকেইটা ওপৰত দিয়া আছে, দেখিছেনে? এই ফুটকেইটা যদি ওপৰত দিয়া থাকে, তেনেহ'লে এইটো হাই অক্টেভত বাজিব। যদি ফুটটো তলত থাকে, তেনেহ'লে সেইটো ল' অক্টেভত বাজিব, মন্দ সপ্তকলৈ যাব। মিডল অক্টেভত একো ফুট নাথাকে, একো চিন নাথাকে। বজাবলৈ চেষ্টা কৰিব। তাৰপিছতে এইটো পাছলৈ আছে, ঠাত প্ৰকট পটু কৌটি কৌটি কপি, আটো আহিছে,
सा गा रे गा मा गा रे गा सा 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 धा सा 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 হাই অক্টেভত বাজি আছে ওপৰত ফুট আছে দিছেনে सा गा आ सा गा रे गा मा गा रे गा सा 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 धा सा 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 गिरि गर गर पध घावे पापा धा सा सा रे रे गा रे सा रे गा सा হাই অক্টেভ বাৰে ধি তীৰ তৰি ওপৰলৈ গুচি গ'ল যিটো শুন শুন ৰে হুৰ সেইটো আছিলে সেইটো গুচি আহিলে সা 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 পাধা পামা শুন শুৰ ৰে হুৰ বৰি প্ৰমাণত যিটো আছিলে সেইটো গুচি আহিলে বাৰে ধি তীৰ তৰি কৰে গুৰু তৰ গিৰি একেখিনি নোটেশ্যন আহিছে সেইটো ধৰি ধৰি সমৰ কধাৱে মা 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 গা মা পা মা গা ৰে সা ৰে গা ৰে সা ৰে গা ৰে সা ৰে গা না সা ৰে গা ৰে সা বাকীখিনি একেই বাজি থাকিব এইখিনি প্ৰথম পৰা যিখিনি নোটেশ্যন পালোঁ সেই একেখিনি নোটেশ্যনেই মানে পাছৰ গীতৰ যিখিনি শেষৰ অন্তৰাখিনি আছে সেইখিনি এইখিনি ওচৰতে বাজি থাকিব কিবা অসুবিধা পালে মোলৈ কমেণ্ট কৰিব নিশ্চয় মই আকৌ এই ভিডিঅ'টি মই বজাই দেখুৱাম যেনেদৰে দিলোঁ মই কৈছোঁ মই এটা অসুবিধাৰ কাৰণবশতঃ মই ভালদৰে ভিডিঅ'টো বনাই দিব কাৰণে এনেদৰে দিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ আকৌ এটি অন্য ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে নমস্কাৰ সকলোকে